কি হৈছে মোৰ গাহৰি গিয়াৰ মানুহবিলাক চকুতে বসছি নাই মুখি লাগছি মই ধৰিবই পৰা নাই মোৰ নিচিনাকে গাহৰি পুহিব কোনো পৰা নাই আমি মোৰ ফাৰ্ম আছে নে মই দানা কিনি আনো নে কি আনো তথাপিতো কি কৰা যায় সেইটো বা খিনেই গেল বাকী কেতিয়াবা কোক গেল চব মানুহৰ মুখি লাগছি No, 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 no. আকাৰ সেইটো ক'ব আকাৰ নিজেতো কৰিবতো নোৱাৰা বেলেগে কৰিলেও হিংসা লাগে তো নৌপ নোপোৱাকে মোৰ নিচিনাকে এৰি পেলাই গাহৰি পোহৰ হিম্মত আছে নেকি খালাক মোৰ গাহৰি কেতিয়া চাল্লা আচৰিত কথা আমিও গাহৰি পুহিছো সিও পুহিছি বছৰত 7টা 8টা পোৱালি বেচেহি ছ ভাত কিবা ভাত কবাৰ পৰা কিবা কাজিৰ ভাত আমি এনে খৈ পেলাই তত নাপাওঁ সি ঘৰৰ পৰা বাহিৰলৈ গাহৰি কেতিয়া তাৰ চেহেৰা গাহৰি চেহেৰা দেখছ না কি কবা সি কিজানি গাখীৰ চাখীৰ হয় গাখীৰ খাব নেকি গাহৰি গাখীৰ নাখায় নহয় তাৰ পৰা আইডিয়া ল'ব লাগিব গুৰুমা বাপৰে আমি এনেকে গাহৰি পুহি পেলাই লাভ নাই জানো নে নাই তাৰ গাহৰি কুকুৰ গাখীৰ খাব পাৰে কুকুৰ গাখীৰ খাব নেকি হা নাখায় কুকুৰ গাখীৰ কিবা বেলেগ পদ্ধতি হেৰি পালন কৰে গাহৰি বুজছ না তাৰ পৰা আইডিয়া ল'ব লাগিব দিয়া বুজছ না হা খামা তনে থাকবি মই তো লাগি থাকিব নৰো মাটি গাছৰ পেটা চব খাই থাকবি ইয়াতে কি যে ধন ধনে হেৰি পাৰিবি মাটি চাটি গোটাই খাবি দে মই যাওঁ দেখছে না মই কৈছো নে মই যাওঁ মই তো তাকাইছো ৰ আমিওতো গাহৰি পুহিছো তইতো গাহৰি মুখে বাহিৰত নোলোৱা বাহিৰত নোলাওঁ মই কি ধুনীয়া চেহেৰা হৈ আছে তোৰ গাহৰিত মই গৰু ছাগলীৰ নিচিনাকে দি ৰাখো কি ধুনীয়া চেহেৰা হৈ আছে কিন্তু আমি দেখছ না আজুৰ ভাত কিবাৰ ভাত আনি পেলাই তত নাপাওঁ আমাৰ গাহৰি এখন সুখে খিনে গেছি বুদ্ধি কৰিব লাগিলে সান্দৰ গাহৰিকেইটা মাৰিব লাগিব বুদ্ধি কৰি পেলাই কেনেকে কি কৰা যায় মইতো ভাল দিয়ে দিয়া সুৰ কি তনে দানা আনি পেলাই গাহৰি ৰাখিব পৰা নাই পাইছা পৰা নাই আমাৰ ভেজাল লাগিছে কচু দানা বেলেগৰ কাজুৰ ভাত থুতে তত নাপাওঁ আমি তনে কি খাব লাগিব জানা নাই গৰু গাখীৰ ডেইলি 1 লিটাৰকে খাব লাগিব কৈছিলো নে তাতে কৈছিলো নে মই গৰু গাখীৰ খাওঁ গৰু গাখীৰ মিছা কৈছি গৰু গাখীৰ হৈ আছে কুকুৰ গাখীৰো খাব ক'ৰ পৰা খাব গৰু গাখীৰ গাহৰি গৰু গাখীৰ খায় নেকি নাখায় মুঠেও ই মিছা কথা কৈছি আচল আইডিয়াটো কওঁ আচল কথা কৈছো আচল কথাটো গৰু গাখীৰ খাবি ডেইলি 1 লিটাৰকে আৰু দুপৰীয়া দোকানৰ পৰা বস্তু আনবি কিবা কেক চেক সেনেকে 2-3 আনবা খুলিও গাহৰি কেক নাই গৰুৰ গাখীৰ গাহৰি গাখীৰটো বাদ দি আচল কথাটো ক'ব পাৰে আমি কিমান কষ্ট ই আৰু মই লগ লাগি হ'লে মই লগ লাগি হ'লে বেপাৰখন কৰিছো আমি অসমীয়া চলি আমিও আগবাঢ়ি যাওঁ দেচোন তোৰ আইডিয়াটো লওঁ কেনেকৈ বেপাৰখন কৰিছে তই কেনেকৈ পালন কৰিছে আমাক কৈছোন আচল কথাটো তই গাঁৱৰ মানুহ মই বেলেগক একো অন্যায় নকৰোঁ জানা মই সঁচা কথা কৈছো বেলেগক মই নকওঁ আৰু তন্ধেও নকবি আচলতে ম'হৰ গাখীৰ বা গৰুৰ গাখীৰ ডেইলি খাবি এইবোৰ কি কয় আৰু এটা কাম কৰিবি শুন গুৰ মিঠাই যি আছে আগটো তাতে ফেলাই দিবি গাখীৰত সফে হ'ব গাহৰি গাখীৰত না ই যাংকে কৈছি আমি সেনেকে গাহৰি পুহিব লাগিব আমিও গাহৰিক গাখীৰ খাব লাগিব নে গৰুৰ গাখীৰ পালে গৰু গাখীৰ নহ'লে ম'হৰ গাখীৰ খাব লাগিব বলে যাওঁ যে নহ'লে আমি চাকচেছফুল হ'ব নোৱাৰো যে দেখছনে চেহেৰা ড্ৰেছ নাথাকে গাহৰি চেহেৰা দেখছনে দেখছনে চেহেৰা মাৰিব লাগে হেংকে মাৰি নেদলি কেন গাহৰিক গাখীৰ হবি গাহৰিক গাখীৰ হৈ পেলাই তন্ধে গাহৰি ডাঙৰ কৰবি আহিছা 8 মাহৰ ভিতৰত চেপেল হৈ যাব গাহৰি তন্ধৰ এনেকুৱা দিয়ে দিছো মোৰ গাহৰি কেইটাক মুখি লগে মাৰি পেলবা আছে তন্ধে যা 8 মাহৰ ভিতৰত যা গাহৰি যদি চেপেল হৈ নাযায় মোক কবি তন্ধে